হেল্ল' ফ্ৰেণ্ডছ মই পিআৰবি মাইনে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু বৰ্তমান ময়ো ভালেই মই পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আশা কৰোঁ ভিডিঅ'টো সকলোৱে চাই ভাল পাব আৰু এতিয়া মই যাবলৈ ওলাইছোঁ যোৰহাট টাউন ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ ভাবিলোঁ আপোনালোককো দেখাই থাকিম মই এতিয়া যোৰহাটলৈ বজাৰ কৰিবলৈ যাবলৈ ওলাইছোঁ আৰু কিনো দেখাব পাৰোঁ আপোনালোকক অলপকৈ দেখাই যাম আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো চাই ভাল পালে সকলোৱে লাইক এটা কৰিবলৈ নাপাহৰিব কিন্তু আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব ঠিক আছে মই এতিয়া ৰেডি হৈ লওঁ আপোনালোকক অলপকৈ দেখাই থাকিম চাই থাকিব ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ হেল্ল' ফ্ৰেণ্ডছ এতিয়া আমি আহি যোৰহাট পালোঁহি আৰু মই এতিয়া যোৰহাট বজাৰ কৰিবলৈ আহিছোঁ আৰু আপোনালোকক অলপ দেখাই দিলোঁ সকলোখিনি ক'ত যাম কি কৰিম সকলোখিনি দেখাই গৈ থাকিম আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ ঠিক আছে এতিয়া আমি এম বজাৰত সোমাইছোঁ ভাবিলোঁ ইয়াতো কিবা এটা চাই যাওঁ বেটাৰ কাৰণে আৰু আপোনালোকক এয়া অলপ দেখাই দিলোঁ যিহেতু এম বজাৰলৈ মই আহি থাকোঁ যোৰহাটলৈ আহিলে ইয়াতে বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে আৰু খুব ভাল লাগে লৈ বেটাহঁতৰ কাৰণে খুবেই ভাল এইবিলাক বস্তু এম বজাৰত বজাৰ কৰি হৈ গ'ল আমাৰ আৰু সকলোখিনি বস্তু হৈ গ'ল অলৰেডি এতিয়া আমি ঘৰলৈ গৈ আছোঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ ঠিক আছে চাই থাকিব ভিডিঅ'টো ফ্ৰেণ্ডছ মই টাউনৰ পৰা আহি পাই গ'লোহি আৰু ভাগৰে লাগি গৈছে ভাবিলোঁ আপোনালোকক ভিডিঅ'টো দেখাম নেদেখাকৈতো থাকিব নোৱাৰোঁ মইনো কি আনিলোঁ ভাবিলোঁ অলপকৈ দেখাই দিওঁ আৰু ভিডিঅ'টো আশা কৰোঁ চাই ভাল পাব কিনো আনিলোঁ আপোনালোকৰ জানো চাবলৈ মন নাযায় ঠিক আছে চাই থাকিব কিনো আনিলোঁ কিহৰ কাৰণে গৈছিলোঁ ঠিক আছে টাউনৰ পৰা মই এইটো আনিলোঁ মিক্সি কেনেকুৱা লাগিছে মিক্সি কালাৰটো জনাব দেই যিহেতু মোৰ আগৰ মিক্সিটো কি হ'ল সেইটো বহুত ধুনীয়া মিক্সি আছিলে যিহেতু মিক্সি যাৰ ডাঙৰটোৰ ভিতৰত যোনটো চকৰিটো সেই চকৰিটো মই কাৰেণ্টত দিয়াৰ লগে লগে কি হ'ল নাজানো চকৰিটো নুঘূৰা হৈ থাকিলে বেয়া হৈ থাকিলে তাৰপিছত এবাৰ ভাল কৰিছিলোঁ নেক্সট বাৰ আকৌ হ'ল তাৰপিছত আকৌ সেই ঠিক তেনেকৈ সৰু মিক্সি জাৰটো মোৰ বেয়া হৈ থাকিলে ভাবিলোঁ আকৌ ভাল কৰাতকৈ এটা নতুনেই পাম আজিকালি ভাল কৰা আৰু কিনা একেটাই পৰি যায়গৈ লাষ্টত গৈ সেয়েহে মই এটা নতুন এটা কিনি আনিলোঁ সেইটো ভাল নকৰি আৰু এই বস্তুটো দেখিছেনে এই বস্তুটো তাৰ মামা আইতাকে বাৰ্থডেত গিফ্ট দিছিলে বেটাক ইমান ধুনীয়া এটা কাৰেণ্টত দিয়া বস্তু দেখাই দিছোঁ ৰ'ব আপোনালোকক এইটো ধুনীয়াকৈ ইয়াত এইটো কাৰেণ্টত দি দিব পাৰে প্লাগ আছে ইয়াৰ খুলি থোৱা আছে ৱাইটো আৰু এখন ঢাকনা ইয়াত মেগী চব্জি যিকোনো টাইপৰ বস্তু বইল কৰিব পাৰি আৰু খুবেই ধুনীয়া বস্তুটো সি বেটাই যিহেতু ইটো সিটো বনাই থাকে সি ডাঙৰ হৈ আহিছে ভাবিলা এটাকে তাক বনোৱা বস্তু এটাকে দি দিওঁ সেইকাৰণে এইটো দিলে তাক সি খুবেই হেপ্পী এইটো পায় দুদিনমান খুব ধুনীয়াকৈ বনাই আছিলে তাৰপিছত ভাবিলোঁ তাৰপিছত এতিয়া ধুনীয়াকৈ সজাই থৈ দিছে সি যেতিয়া দৰকাৰ হয় সেইটোত বনায় সি মানে বনাই খুব ভাল পায় ইটো সিটো বনাব পাৰে এতিয়া ডাঙৰ হৈছে যিহেতু আৰু এইটো মিক্সিটো কেনেকুৱা লাগিছে জনাব ইয়াত মই ধুনীয়াকৈ সজাই থৈ দিছোঁ যিহেতু অহা অলপ টাইম হ'ল আৰু খেলি মেলি হৈ থকাতকৈ ভাবিলোঁ আপোনালোকক এনেকৈয়ে দেখাই দিম আনবক্সিং কৰাৰ পিছত এনেকৈয়ে দেখাই দিলোঁ আপোনালোকক কেনেকুৱা লাগিছে জনাব মোৰ মিক্সিটো এয়া বেছি সৰু সুৰা আৰু এইটো এটা মই চেয়াৰ বেগ আনিলোঁ টাউনৰ পৰা কেনেকুৱা লাগিছে এইটো জনাব কালাৰটো খুবেই ধুনীয়া লাগিছে মোৰ এনেকুৱা আছে তথাপিতো কালাৰটো অলপ বেলেগ আছিলে আৰু এই বস্তুটো কি হয় একদম অজৰময় একোৱে নহয় নাফাটেও মানুহ পুৰা হৈ যাম কিন্তু এইবিলাক বস্তু নাফাটে কাপোৰটো খুবেই ভাল এয়া 16 পিচ আছে যিহেতু মোৰ ডানলপ তুলে অনা হৈছে আৰু এনেধৰণে কিছুমান বস্তু আনিলোঁ আৰু বেটাৰ কাৰণে এই দুটা বস্তু আনিলোঁ এইটো
হুডি বুলি কয়, আজিকালি ল'ৰা ছোৱালীহে জানে। এই টুপি লগা হয় আৰু কালাৰটো খুব মৰম লাগিছে, ব্লু আৰু হোৱাইটত আছে আৰু এনেকৈ ৰেডতো আছে হাতকেইখনৰ টুপি লগা। এইটো এম বজাৰৰ হয়, যোৰহাট এম বজাৰৰ, খুব মৰম লাগিছে। আৰু এটা এইটো আনিলোঁ হয়, এইটো আনিলোঁ হাত দীঘল স্পৰ্টিং, যিহেতু হোৱাইটত ল'ৰা ছোৱালীবিলাকে পিন্ধিলে মোক খুব ভাল লাগে সেইকাৰণে আনিলোঁ। এয়া আনিলোঁ আৰু সৰু সুৰা এটা স্কুলৰ ইউনিফৰ্ম তেনেকৈ আনিলোঁ আৰু। ঠিক আছে, জনাব কেনেকুৱা লাগিলে। আৰু এইখন এখন বেড কভাৰ ল'লোঁ, ডাবল বেডৰ, কটন হয়, খুব মৰম লাগিলে সেইকাৰণে লৈ ল'লোঁ। আৰু এইখনো কেনেকুৱা লাগিছে জনাব। আৰু টাউনৰ পৰা আহি ভাবিলোঁ ভাতকেইটাও বনাই লওঁ। এইফালে ফুলকবি আলু মই বইল কৰিবলৈ থৈ দিছোঁ, আৰু এইফালে সৰু সৰু আলু মই ধুনীয়াকৈ কাটি থৈ দিছোঁ, তেলতে একদম ফ্ৰাই কৰিম ড্ৰাই নিচিনাকৈ পূৰা। আৰু এইফালে মটৰ, বিলাহী আৰু এইফালে নহৰু কেইফুটামান মই কাটি থৈছোঁ, আৰু শুকান জলকীয়া দুটা, কেঁচা জলকীয়া দুটা, পিঁয়াজ সেনেকৈ, আৰু পাঁচফোৰণ দি দিম। যিহেতু ফুলকবিত পাঁচফোৰণ দি দিলে খুব ধুনীয়া লাগে নহয় জানো, এটা ধুনীয়া স্মেল আহে। এয়া এতিয়া বনাম আৰু ধুনীয়াকৈ। টাউনত বেছি দেৰি নকৰিলোঁ, ঠিক এতিয়া 1টা বাজিছে দুপৰীয়া। ভাবিলোঁ আপোনালোকক দেখাই দিওঁ মইনো দুপৰীয়া কেনেকৈ বনাইছোঁ, ৰেচিপি বুলি দিয়া নাই, কিনো বনাইছোঁ তাকেহে দেখাই দিছোঁ। এয়া সৰু সৰু আলু কোনে খাই ভাল পায় জনাবচোন। মই তেলতে ফ্ৰাই কৰিলে খুব ভাল পাওঁ খাই, শুকানকৈ, তেতিয়া দালিও দৰকাৰ নাই। চাবচোন খুবেই এটা ধুনীয়া ভাল লাগে সোৱাদ, বহুতেই ধুনীয়া এটা সোৱাদ আহে সৰু আলুটো তেলত যেতিয়া ভজা যায়। এয়া এনেকৈ বনাম এতিয়া আৰু দেখাই দিছোঁ আপোনালোকক। ফ্ৰেণ্ডছ, মোৰ বস্তুকেইটা চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ইটো সিটো আনিলোঁ সৰু সুৰা বস্তু, কিন্তু দেখাই থাকিম একেখিনি বস্তুকে, যিহেতু মাইকী মানুহক বস্তুৱে নোজোৰে, ইটো সিটো আনিয়ে থকা হয়, আপোনালোকে সকলোৱে গম পায়েই। আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই সকলোৱে ভাল পাব। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো এনেকৈ সামৰণি মাৰিছোঁ। বহুত বহুত ধন্যবাদ।